আজিৰ ভিডিঅ'টোত আমি SSA অসমৰ ECCৰ 5 দিনীয়া প্ৰশিক্ষণৰ অন্তিম দিনটোত অৰ্থাৎ 5 নম্বৰ দিনৰ TLM মেলা অৰ্থাৎ TLM এক্সিবিশ্যনৰ কিছু মুহূৰ্ত আপোনালোকৰ সন্মুখত দাঙি ধৰিম। মই ছাৰ এই পচেনীৰ কাৰণে নাম্বাৰ কাউণ্টিং মানে সংখ্যাৰ ধাৰণাটো দিব বিচাৰিছোঁ। সংখ্যাৰ ধাৰণা তেওঁলোকক মানে যিহেতু পচেনীত 1ৰ পৰা 9লৈকে তাৰমানে সংখ্যাৰ ধাৰণাটো দিব বিচাৰিছোঁ। মই 1ৰ পৰা ইংৰাজী লিখিছোঁ আৰু 1ৰ পৰা 9লৈকে লিখি দিছোঁ ইয়াত। তেওঁলোকক মই গোটেই সংখ্যাখিনি চিনাকি কৰাই দিয়াৰ পিছত মানে 1ৰ আগত ধৰক মানে কি আছে শূন্য আছে, 1ৰ পাছত কি বহিব মানে 2 আহিব, তেনেকৈ মানে তেওঁলোকক হাতৰ যিটো মানে মুভমেণ্ট সেইখিনি যিটো চলাচল সেইটো হ'ব বুলি ভাবিছোঁ। আৰু তাৰপিছত তেওঁলোকৰ সংখ্যাৰ লগত পৰিচয় হ'ব আৰু বৌদ্ধিক বিকাশ হ'ব আৰু মানসিক বিকাশটো হ'ব আৰু আপোনাৰ তেওঁলোকে নিজে চিন্তা কৰিব পাৰিব মানে 1ৰ আগৰ কি আছিলে আৰু 5ৰটো কি আছিলে, মানে প্ৰব্লেম সলভিং স্কিলটো ডেভেলপ হ'ব। প্ৰব্লেম মানে যিটো সমস্যা সৰা ঠিক আছে চাবলৈ নাম শ্ৰীমতী মনিকা বৰুৱা, মই 913 নম্বৰ গোস্বামী প্ৰাথমিক বিদ্যালয়ৰ সভাপতি। মই ছাত্ৰ ছাত্ৰীয়ে ৰঙীন বস্তু ভাল পায়, সেইকাৰণে মই এই ৰঙীন কাগজত কেৰুৱা সংখ্যাৰ লগত চিনাকি ছবিৰ সংখ্যা চিনাকি তাৰপৰা সিহঁতে সিহঁতৰ মাজত মই কাৰ্ডখিনি দি দিম, এনেকৈ লিখি আনিছোঁ আৰু এইফালে এনেকৈ জুইফালা কাটি দিছোঁ। এনেকৈ এইটো কেইডাল আছে কোৱা বুলি ক'ম, তেতিয়া 2ডাল দেখিলে 2 বুলি ক'বলৈ শিকাম। শিকোৱাৰ পাছত এইটো এনেকৈ প্ৰত্যেকটোৱে এনেকৈ দেখাই যাম। 3ডাল আছে 3, 4ডাল আছে তেওঁলোকক গণনা কৰিবলৈ দিম 4, ঠিক তেনেকৈ ইয়াত এনেকৈ 1ডাল 2ডাল 3ডাল 4ডাল 5ডাল, এইটো 5 সংখ্যা বুলি ক'ম। তাৰপাছতে ইয়াত ইয়াৰ পৰা মই গুটি লৈছোঁ, তেওঁলোকে গুটি ভাল পায়। 1 2 3 4 5 6 কেইটা গুটি আছে 6টা, এই সংখ্যাটোৰ নাম 6। সিহঁতি কালাৰ বেলেগ বেলেগ কৰিলোঁ, সিহঁতি যিকোনো কালাৰ ভাল পায়, কালাৰ ভাল পায় কাৰণে কালাৰ বেলেগ বেলেগ কৰিলোঁ, ৰঙীন ৰঙৰ লগতো চিনাকি হ'ব মানে। তাৰপিছতে ইয়াত তেনেকৈ কেইবাটাও ৰং আহিলে 1 2 3 4 5 6 7 হিচাপ ৰংকেইটা নাজানিলে শিকাই দিব লাগিব। ৰঙৰ লগতো পৰিচয় হ'ব, মই সংখ্যা চিনি পোৱা কৈছোঁ। তাৰপিছতে ইয়াত 8টা গুটি আছে, এনেকৈ এটা দুটাকৈ হিচাপ কৰিবলৈ দিম। তাৰপৰা সংখ্যাটো 8। তাৰপাছতে ইয়াত আছে 9টা গুটি, তেওঁলোকে 9 বুলি এইটো ক'ব পাৰিব। 9টা গুটি আছে, সংখ্যাটো 9 সেইটো ক'ব পাৰিব। আৰু 10 ইয়াত 10টা গুটি আছে। এতিয়া মই তেওঁলোকে বুজি পালে নাই প্ৰত্যেককে এটা এটা গিলাচ দিম দি মই তেওঁলোকক 1ৰ পৰা 5লৈকে ছাৰ এটা ফাঠি লৈছিলোঁ যে এই কাৰ্ডবোৰ লৈ সিহঁতক কাৰ্ডটো দিম নহয়, 1টো উলিয়াব লাগিব। 1টো উলিয়াব নহয়, এডাল আছে তেওঁলোকক মাতি আনি প্ৰত্যেককে ইয়াত এডাল ফাঠিখন দি দিম। 2ডালেই জিম জানিবা, সিহঁতি বুজি পাইছে নাই, ইয়াত এডাল ভৰাব পাৰিছে নাই, তেতিয়া গম পাম সিহঁতে সংখ্যাটো আৰু কেইডাল চিন আছে বুজি পাব। এছেছমেণ্ট হৈ যাব আপোনাৰ এছেছমেণ্ট হৈ যাব, বুজি পোৱা অকল সংখ্যাৰ ধাৰণাটো নহয়, সেইটো স্পষ্ট মানে স্থায়ী হৈ যাব। এনেকৈ ভৰাবলৈ দিম। এইফালে এডাল ভৰাব আৰু 2 হ'লে 2 নম্বৰজনে 2ডাল ভৰাব। তেতিয়া তেওঁলোকৰ মানে সামাজিক বিকাশটো হ'ব, বৌদ্ধিক বিকাশটো হ'ব। এই 3 নম্বৰজনে 3 নম্বৰ কাৰ্ডখন উলিয়াব লাগিব, 3ডাল ভৰাব, 3ডাল ভৰাব। ঠিক তেনেকৈ 4 নম্বৰজনে 4ডাল ভৰাব, তেনেকৈ ভৰাবলৈ দিম। 9টা লৈ ল'ব তেতিয়া, মানে এতিয়া ক্লাছ কম আছে কাৰণে। তাৰপিছতে 6টা আমি গুটি লৈছিলোঁ যে সিহঁতে ভাল পাব। তেতিয়া আকৌ 6 নম্বৰ যিজনে 6টো দিম, তেওঁলোকক 6 নম্বৰ সংখ্যা কাৰ্ডটো দিম, তুমি কেইটা ইয়াৰ পৰা কেইটা গুটি লৈ ভৰোৱাচোন বুলি দিম, তেতিয়া সিহঁতে 6টো ভৰাব। এইখন চাওক ইয়াৰ পৰা সিহঁতে লৈ ল'ব, তেতিয়া বুজি পাব সিহঁতে তেতিয়া সিহঁতে মানে ইয়াৰ পৰা সেই গুটিকেইটা চাই মই দিলে নহ'ব, তেতিয়া সিহঁতৰ শিশুকে দি ক'ব লাগিব নহয়, তেতিয়াহে তেওঁলোকে বুজি পাব। 6টা লৈ পানি যদি 6টা ভৰাব পাৰিছে, তেতিয়া বুজি পাম যে তেওঁলোকে সংখ্যা আৰু গণনাটো কৰিব পাৰিছে, ভালকৈ বুজি পাইছে। মানে বাইদেউটো ধুনীয়া হৈছে। মানে FLN ট্ৰেইনিং যেতিয়া কৰিছিল তেতিয়া প্ৰথমে আমি কিহত যাব লাগে, ছবি, পাছতহে চিহ্ন। চ' এইটো ধুনীয়া হৈছে, মিলিছে।
প্ৰথমে চিহ্নটো দিলে মানে চিনাকি নহ'ব পাৰে তেওঁলোকে বাস্তৱভাৱে মানে বুজি পাব। প্ৰণৱ অমিলটো বাছি উলিওৱা তাৰমানে প্ৰথমে কচিনি তাৰমানে শিশুৰ কাৰণে ইলেম প্ৰস্তুত কৰাটো বহুতখিনি কঠিন হয়। অমিল বাছি উলিওৱা গতিকে অমিলটো বাছিবলৈ যাওঁতে প্ৰথমে ছাত্ৰ ছাত্ৰীক আমি এইখিনি ছবিখিনি চাবলৈ দিম। ছবিখিনি চাবলৈ দিয়াৰ পিছত এইখন বাহন ক'ত চলে, এইখন ক'ত চলে, এইখন ক'ত চলে আৰু এইখন ক'ত চলে। এতিয়া ছাত্ৰ ছাত্ৰীয়ে ক'ব যে এইখিনি ৰাস্তাত চলে আৰু এইখন আকাশত উৰে। এতিয়া এইটো অমিলটো বাচিব পাৰিব, আকাশত উৰে। তাৰ নেক্সট আমি এইটো ইয়াত দুটা চকা আছে, ইয়াতো দুটা চকা আছে, সেইটো দুটা চকা আছে, কিন্তু গৰু গাড়ীখন দুটা চকা যদিও দুটা চকা নচলে। তাত দিব তাৰমানে কৰিবলগীয়া হৈছে গতিকে এতিয়া এইকেইটাৰ ভিতৰত এতিয়া চালোঁ যে এইটো অমিল। তাত এইটো হৈছে কি, এইটো হৈছে বাদ্যযন্ত্ৰ, এইটো ধৰক ফল আৰু এইটো পাচলি। এতিয়া এইকেইটা ধৰক যিটো বস্তু ৰোটেট কৰা হয় তাতে থাকিব, কিন্তু পখিলা যদি একেঠাইতে নাথাকি দিব আমি কৰিব পাৰিম। তাৰপিছত হ'ল ইয়াত যেতিয়া আমি চালোঁ, ইয়াত যিখিনি চাবলৈ দিলোঁ ছাত্ৰ ছাত্ৰীক, গৰুজনীয়ে ঘাঁহ খায় আৰু বাঘটোৱে মাংস খায়, হাতীটো ঘাঁহ বন খায় আৰু হৰিণাজনীও ঘাঁহ বন খায়, কিন্তু অমিলটো হ'ল এই বাঘটো মাংস বুজি আনি। গতিকে এইটো ইয়াৰ জৰিয়তে কি কি বিকাশ হ'ব বাৰু? ইয়াত বুদ্ধি বিকাশ হ'ব, ছাত্ৰ ছাত্ৰী ভাবিব, তাৰপিছত সৃজনী প্ৰতিভা হ'ব, ইতিবাচক দিশ তাৰমানে আৰু এটা কৰিবলৈ নিজে কৰিবলৈ তোমাৰ চিন্তা কৰিব, সেইকেইটা বিকাশ হ'ব বুলি ভাবিছোঁ। বুদ্ধি বিকাশ তাৰপিছত সৃজনী প্ৰতিভা, ইতিবাচক সামাজিক বিকাশ হ'ব, জীৱ জন্তুৰ লগত যিটো পৰিচয় হ'ব। ঠিক আছে। মোৰ নাম ৰশ্মিৰঞ্জন দত্ত। ছাৰ, মই ছাৰৰ দৰে এটা মানে সংখ্যাৰ ধাৰণা দিবলৈ আহিছিলোঁ। সংখ্যাখিনি হ'ব ধৰক আমি প্ৰশিক্ষণটো গম পাইছোঁ বা আমাৰ হেৰিয়াতো লিখা হৈছে যে ক শ্ৰেণীৰ কাৰণে 1ৰ পৰা 9লৈকেহে মাত্ৰ সংখ্যাৰ ধাৰণাকেইটা দিবলৈ কোৱা হৈছে। গতিকে মই এই ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ বনাইছোঁ এইটো, আৰু 1ৰ পৰা 9লৈ সংখ্যাকেইটা ধাৰণা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত প্ৰথমতে ধৰক বস্তুটো একেবাৰে চিম্পুল, কিন্তু ছাত্ৰ ছাত্ৰী অকণমান মানে অনুসন্ধিষ্ট হৈ থাকিব বা কি আছে বা ইয়াৰ ভিতৰত কি আছে। ইয়াত এখন দৰ্জা ব্যৱস্থা কৰি দিছোঁ, তেওঁলোকে হয়তো ভাল পায় এইবিলাক বস্তু। দৰ্জাখন এনেকৈ খোলাৰ লগে লগে ধৰক ইয়াত এটা দেখিছে, একটো দেখাৰ লগে লগে ইয়াত তাহাঁতি এটা বাস্তৱ বস্তু দেখিছে, মাৰ্বল গুটি। প্ৰায়বিলাক ল'ৰা ছোৱালী খেলি থাকে। তাৰপিছত মই যেনেকৈ এনেকৈ পকাই দিম ছাৰ, পকাই দিয়াৰ লগে লগে ইয়াত 2টো দেখিছে, 2টো ঠিক এনেধৰণে পকাই থাকিম, এনেকৈ আহি যাব। মানে ক্ৰম অনুসৰি ছাৰ এনেকৈ 9লৈকে আছে, তাৰ পাছতো আছে, তাৰ পাছত যদি চাই পিনি মই মানে খেলি মেলিকৈ দিছোঁ। ধৰক প্ৰথমতে 3 দিছোঁ, তাৰপিছত 2 দিছোঁ, খেলি মেলিকৈ দিলে তাহাঁতি বুজি পায় নাই। আৰু প্ৰতিটো চিত্ৰতে ছাৰ অকল মাৰ্বল গুটিয়ে ব্যৱহাৰ কৰা হৈছে, বেলেগ বেলেগ বস্তু ব্যৱহাৰ কৰা হয়। এতিয়া ছাৰ কথাটো হ'ল কি, ধৰক যেতিয়া আমি এজন ছাত্ৰ বা ছাত্ৰী প্ৰথমতে তাহাঁতিটো আগতে একোৰ লগত পৰিচয় নহয়, একো কেনেকুৱা বস্তু একো নাজানে। সেইকাৰণে তেওঁলোকৰ কনচেপ্টটো দিবৰ কাৰণে ছাৰ প্ৰথম যদি মাৰ্বল গুটি এটা বস্তুৱে লওঁ, 1ৰ কাৰণে এটা মাৰ্বল গুটি, 2ৰ কাৰণে যদি দুটা গৰু দি দিওঁ, তাহাঁতি ভাবিব যে 4টা ঠেং আছে, 1ৰ কাৰণে মাৰ্বল গুটি এটা দিলে, 2ৰ কাৰণে এটা গৰু আহিলে, 3ৰ কাৰণে এটা আম 3টা আহি গ'ল। অলপ বেলেগ ধৰণৰ হ'ব পাৰে মানে সেইটো কাৰণে। গতিকে প্ৰত্যেকৰ কাৰণে তেওঁলোকৰ ধাৰণাটো স্পষ্ট কৰিবৰ কাৰণে প্ৰাৰম্ভিক অৱস্থাত চাই এইটো দিয়া হৈছে। নহ'লে মই বেলেগ চিত্ৰ দিব পাৰিলোহেঁতেন, কিন্তু মাৰ্বল গুটি সেইটো কাৰণে দিছোঁ ছাৰ। ছাৰ, প্ৰথমে যদি আমি চিহ্নটো দি দিলে বেছি ভাল হ'লেনে? প্ৰথমে মাৰ্বলকেইটা দি পাছত নাম্বাৰটো তলত লিখিলে, সেইটো কৰিব পাৰিলোহেঁতেন। সংখ্যাটো পাছত, আগত চিহ্নকেইটা, সেইটো ছাৰ এতিয়া মই ভালকৈ মানে ছবিকেইটা আগত আৰু চিত্ৰকেইটাহে বেছি ধৰিব পৰাকৈ দিছোঁ মানে ডাঙৰকৈ, ওপৰতে সৰু হৈ আছে বস্তুটো দেখাই দিছোঁ। দহলৈকে আছে, নাই দহলৈকে নাই ছাৰ, 9লৈকেহে দিবলৈ দিছোঁ। 9লৈকে যিকেইটা অংককেইটা আছে তাৰপিছত মই 9ৰ পাছতো দেখাইছোঁ। এনেকৈ ল'ৰাই হাইটো কি ছাবজেক্টটো? সংখ্যাৰ ধাৰণা, সংখ্যা ধাৰণা। মেজিক বক্স। এইটো যেতিয়া ল'ৰাকেইটা ওচৰলৈ এনেকৈ লৈ আহিম, ল'ৰাকেইটাই প্ৰথম ভাবিব আজি ছাৰে এইটো কি বস্তু আনিছে, কিবা খোৱা বস্তুকে ইয়াত ভৰাই আনিছে নেকি, মানসিক মানে চিন্তা কথাটো বাঢ়ি যাব। তাৰপিছতে মই ল'ৰাকেইটাক মাতি আনি প্ৰত্যেককে এই 4টা ফিটা এটা এটা ল'ৰাক কাটিব লাগিব, বোলে তুমি এইটো কাটাচোন, এনেকৈ কাটিবহি। আৰু এটা ল'ৰা মাতিম, সি এইফালে ফিটাটো কাটিব, আৰু এটাক মাতিম, তেওঁ এইফালে ফিটাটো কাটিব, আৰু এটাক মাতিম, সেইটো কাটিব। এইটো কটাৰ পিছত তেওঁলোকৰ শাৰীৰিক বিকাশটো হ'ব। তাৰপিছত আৰু এজন ল'ৰাক মাতিম যে তুমি হেৰি কৰাচোন, তাৰপিছত এইটো এনেকৈ কৰিব, 4 এইটো দীঘল হৈ হৈ গৈ থাকিব, এইফালে এইটো খুলি গৈ থাকিম। 10লৈকে আছে, 9লৈকে আছে। তাৰপিছত ছাৰ আৰু এটা থাকি গ'ল ক'বলৈ, মই ইয়াত ৰঙা ৰং বুলি লিখিলোঁ, তেওঁলোকক আজি অকল এটা ৰঙৰ মানে ধাৰণাটো দিলোঁ, ৰঙা ৰংটো ধাৰণা। যিহেতু মানে ক শ্ৰেণীৰ ল'ৰা, তেওঁলোকে ৰঙৰ বিষয়ে একো নাজানে, যদি গোটেইকেইটা ৰং মানে কৈ দিম, কিন্তু তেওঁলোকক জনাব লাগিব যে আজি ধৰি লওক ৰঙা ৰংটোৰ কথা ক'লোঁ, কাইলৈ আৰু এটা ধৰি লওক বেলেগ ৰঙৰ কথা ক'লোঁ। তো এনেকৈ চিংগুলকৈ ৰংকেইটাৰ কথা কৈহে ধৰি লওক এদিন মানে খেলি মেলি কৰিলে দিগদাৰ হ'ব, ৰঙৰ ধাৰণাত দিগদাৰ হ'ব। এনেকৈ মই 9লৈকে এনেকৈ বনাই আছোঁ।
আজি নিজৰ নাম মোৰ নাম শ্ৰীমতী উষা বুঢ়াগোহাঁই মই শান্তিপুৰ কমলপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহযোগী। মই এই গছ এজোপা আঁকি আনিছোঁ। ল'ৰা ছোৱালীবিলাকক প্ৰথমতে কম যে তোমালোকে ইয়াক দেখিছা দিম ক'ব যে এজোপা গছ গছৰ বিষয়ে তাৰপাছত মানে আপোনাৰ TLM নামটো কি ছাৰে বিগ বুক হিচাপে ইউজ কৰিব ন বিগ বুক হিচাপে ইউজ কৰিব আৰু বিগ বুক হিচাপে ইউজ কৰিব বাইদেউ ন চিত্ৰ কাহিনী তাৰপিছত সিহঁতে মানে ক'ব যে বাইদেউ ইয়াৰ গছৰ গছ হয় তাৰপৰা ইয়াত তোমালোকে কি দেখিছা কি লাগি আছে এইবিলাক সুধিম তেওঁলোকে মানে চিন্তা কৰি ক'ব যে এয়া আম হয় গছৰ পৰা আমি কি পাওঁ সুধিম তেওঁলোকে ক'ব গছৰ পৰা আমি যে কি পাওঁ আমি মই তেতিয়া ক'ম যে গছৰ পৰা আমি সকলোবিলাক খোৱা বস্তু আমি গছৰ পৰাই পাওঁ আৰু গছে আমাক কি দিয়ে চাহ দিয়ে কি দিয়ে এইবিলাক মানে তেওঁলোকক আমি বুজাই ক'ম আৰু ল'ৰা ছোৱালীবিলাকে চিন্তা কৰি ক'ব পাৰিব ইয়াত বিকাশ হ'ব বিকাশ হ'ব শাৰী বিকাশ হ'ব ইয়াত এই ল'ৰাজনে কি কৰিছে দেখাই মেলি আম কেইটা আছে সাংস্কৃতিক জ্ঞান কৰিব তাত মানে সেইদৰে এইখিনি গছৰ আৰু এটা মই গছৰ উপকাৰিতা আছে গছে আমাক খৰি দিয়ে আমাক খোৱা বস্তু সকলোবিলাক চাহ দিয়ে টেঙা ফল মিঠা ফল আদি সেইবিলাক এতিয়া ধৰি লওক উপযোগী নহ'বও সেইবিলাক সেই গছৰ বিষয়ে গীত গাব পাৰি গীতক লৈ পিনি সেই তেনেদৰে এই চিত্ৰখন মই অংকন কৰি আনিছোঁ। তাৰপৰা এই সম্পৰ্ক নাই মই দুটা দিয়ে মানে এইটো হৈছে ফল আৰু পাচলি তেওঁলোকে ইতিমধ্যে ফল আৰু পাচলিৰ বিষয়ে জানিব এইটো কি সুধিম এনেদৰে সুধি আহি তেওঁলোকক মানে ফল ভাগে আৰু পাচলি ভাগে ভাগ কৰা বুলি কওঁ তেতিয়া ল'ৰাবিলাকে ছাত্ৰ ছাত্ৰীসকলে মানে এতিয়া এইটো কি মধুৰি এইটো মধুৰি ফললৈ আনিব আৰু পাচলি ৰঙালাওটো হৈছে পাচলি ফললৈ আনিব আৰু আঙুৰটো এইফালে আনিব তিয়ঁহ ইয়ালৈ আনিব আম ইয়ালৈ আনিব আৰু এইদৰে ফল আৰু পাচলি ইয়াৰ জৰিয়তে বাইদেউ আৰু কিবা বিকাশ হ'ব জানো বেলেগ ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক বিকাশ হ'ব ভাষা বিকাশ হ'ব বিকাশ হ'ব সেইবিলাক হৈছে শাৰীৰিকত পৰিব নহয় জানো সেয়াই সামাজিকটো নহ'ব সামাজিক হ'ব যদি সকলোৱে একেলগে কৰিব দিয়ে আচলতে সকলোৱে যদি একেলগে কৰিব তেতিয়া সামাজিক হ'ব খেতিটো নহয় তেওঁলোকক মানে কি হ'ল আহাচোন তোমালোক আটাই তোমালোকে কোৱা সকলোৱে সিহঁতটো এতিয়া ফল নে হেৰি পাচলি তেতিয়া তাৰমানে তেওঁলোকে গোটেইখিনিয়ে যদি মানে কয় যে বোলে নহয় বাইদেউ পাচলি তেতিয়া তেনেহ'লে পাচলিতে দিয়া তেনেধৰণে সামাজিক তেনেধৰণে কৰিব লাগিব মুখেৰে কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ এক যে আছে দেখুৱাম এক এটা ত্ৰিভুজ দুটা কাপ তিনিটা ছাতি চাৰিটা পাত পাঁচটা গছ ছটা গছ আঠটা আম আঠটা মাৰ্বল বাইদেউ প্ৰথমে আখৰটো দেখাই ল'ব আখৰটো দেখুৱাই লওঁ ছবি আখৰ হাতত কম এইটো এতিয়া প্ৰথম সংখ্যাটো আপুনি দেখুৱাই ল'লে তাৰপিছত ছবিটো আপুনি বেলেগ বেলেগ কেলে ল'লে বাৰু নহয় ৰঙৰ নহয় ছবিটো এইটো ত্ৰিভুজ লয় আপুনি এইটো কাপ লয় এইটো ছাতি এইটো গছৰ পাত নেকি কিয় ল'লে মই এইটোকে ভাবিছোঁ সেইটোৱে ধাৰণাটো সেইটো ধাৰণা সিহঁতৰ এইটো যে বিভিন্ন আকৃতিৰ ধাৰণা ন এইটো যে ত্ৰিভুজ তিনিকুণীয়া ন এইটো যে ছাতি সেই বস্তুটোৰ লগত সিহঁতৰ যিটো ধাৰণা সেইটো আনি দিছে হয় ন এইটো গছৰ পাত এইটো কি গছ এইকেইটা কাপ এইটো কি জানো আম ৰঙৰ কথা তাৰপৰা এইকেইটা পইচা নি এইকেইটা পইচা নি ঠিকেই হ'ব আপোনাৰ এইটো কি আছিলে ছাবজেক্টটো সংখ্যা ধাৰণা সংখ্যা ধাৰণাটো এইটো আখৰ ভাষা সংখ্যা ধাৰণা ৰঙৰ ধাৰণা ভাষাৰ একেবাৰে দহলৈকে
লৈ গৈছিলাম লৈ যোৱাৰ পাছত ছাৰ ইয়াত এটা কাম কৰিব ঘৰত বুজি পাইছে নাই বাৰু ইয়াত এটা কাপ দিছোঁ ৰাখিবা বাকীটো ভৰাই দিবা সেই বস্তুখিনি তাৰমানে সিহঁতক মাতি আনি বিহু পাই ধৰি লওক আমাৰ তুমি আহাচোন তেনেকৈ দুবাৰ সাঁচ তেনেকৈ তুমি একদম তেনেকুৱা এটা লৈ একো তেনেকৈ ভৰাই দিয়া তেনেকৈ সিহঁতক সকলোকে কিন্তু সেই পঞ্চায়ত আৰু আমাৰ যেতিয়া দেখিলে খুৱাই দিব খুৱাই অহাৰ পাছত সিহঁতে গোটেইখিনি কাৰ্যখিনি কৰিব পাৰিব একেলগতে ল'ৰাখিনি আপোনাৰ বৰ্ণবিলাক শিকিবগৈ আৰু ইংৰাজী বৰ্ণবিলাক শিকিবগৈ তেতিয়া মই এইখন এনেকৈ নি মেলি তেওঁলোকক দেখুৱাম তেতিয়া তেওঁলোকে ভাবিব আজি চিট লৈ আহিছে ছাৰ এই চিট এনেকুৱা হেৰি চিটবিলাক বিতুপন চেতিয়া এইটো কি হ'ব সুবিধা নহয় প্ৰথম মই মানে ল'ৰা ছোৱালী আহিলে এই লং চিনটো দিছোঁ মানে ল'ৰা ছোৱালী মৰমত তাৰপিছত মই এইটো দাঙিব দাঙি দিলত এইটো ওলোৱাৰ পিছত তেওঁলোকক ক'লোঁ যে ইয়াৰ মানুহবোৰে ল'ৰাটো দেখিছা ল'ৰাটোৰ পেটত কিবা এটা লিখা আছে তেতিয়ালৈকে মই সিহঁতক নকওঁ তেওঁলোকক নকওঁ যে এইটো কি লিখা আছে এইটো কিবা এটা লিখা আছে দেখিছা বোলে দেখিলোঁ এইটো কি চিনি পাইছা জানো চিনি নাই পোৱা বুলি ক'ব সাধাৰণতে বোলে এইটো কি এতিয়াও সংখ্যাৰ ধাৰণা তেওঁলোকে নাথাকিব তেতিয়া মই তেওঁলোকক ক'ম যে এতিয়া তুমি এইটো দেখিলা যেতিয়া আমি এইটোলৈ আহোঁ এতিয়া প্ৰথম ক'ম যে ইয়াৰ ভিতৰত এই কাগজটোৰ ভিতৰত কিবা এটা আছে প্ৰথম তুমি ইয়াত যে এটা দিয়া আছে এইটো দেখিছানে বোলে দেখিছোঁ এইটোৱে কেনেকৈ কৰিছে তোমালোকে দেখিছা নাই বোলে দেখিছোঁ ছাৰ এইটোৱে কেনেকৈ কৰিছে তোমালোকে প্ৰথম তেনেকৈ কৰি লোৱা তেতিয়া মানে তুমি ৰিয়েকশ্যন দিবলৈ শিকিব প্ৰথম ৰিয়েকশ্যনটো দিলে জিভাখন ৰেহাই দিলে ইয়াৰ মতে ৰিয়েকশ্যনটো দিয়াৰ পিছত ঠিক আছে তুমি পাৰিছা যেতিয়া ইয়াৰ ভিতৰত কিবা এটা সোমাই আছে উলিয়ালে দেখিলে যে এইটো কি বোলে বল দেখিলা বল চিনি বোলে পাওঁ এইটো কেইটা বল আছে তোমাৰ বোলে এটা বল আছে এটা বলটো চিনি পালা বল এটা আছে তোমাৰ লগত সেই এটা বলটো বুজাবলৈ আমি কি সংখ্যা ব্যৱহাৰ কৰিম জানানে বোলে এক সংখ্যাটো ব্যৱহাৰ কৰিম আমি যে এইটো পাইছিলোঁ মানুহটোৰ পেটত যে পাইছিলোঁ এইটোৱে হৈছে এক এই বলটো এটা বুজাবলৈ আমি তেনেদৰে এক লিখিম এইটো তেতিয়া বুজাই দিম ঠিক তেনেকৈ এইটো বুজোৱাৰ পিছত আমি পিছলৈ যাম এইটো 2 আছে এতিয়া আকৌ এজনক মাতিম 2 দেখুৱাৰ পিছত এই ৰিয়েকশ্যনটো দিয়াৰ পিছত তেওঁ আকৌ কাগজখন উলিয়াব দিম তেওঁ উলিয়ালে কাগজখন মেলি দিবলৈ ক'ম দেখিব যে ইয়াত 2টা বল আছে ঠিক তেনেদৰে তেওঁকো বুজাই দিম যে 2টা বল মানে 2 আৰু এই 2টো লিখোঁতে আমি সংখ্যাত এনেদৰে লিখিম তেনেদৰে আহি থাকিব তেনেদৰে পাছলৈ এই গোটেইকেইটা হেৰিয়ে মানে ল'ৰাই লিখা আছে এতিয়া ইয়াৰ দ্বাৰা কি কি বিকাশ হ'ব বাৰু কি কি বিকাশ হ'ব পাৰে সংখ্যা জ্ঞানটো আহিলে ছাৰ লগতে সূক্ষ্মপতিৰ বিকাশ হ'ব তেওঁলোকে এইটো ধৰিবলৈ শিকিব আৰু সেই ৰিয়েকশ্যন কেইটা দিবলৈ শিকিব আৱেগিক বিকাশ হ'ব ইম'চনেল ডেভেলপমেণ্ট বা কেনেকৈ দুখ লাগিলে কেনেকুৱা লাগে ধেমালি কৰিলে কেনেকুৱা হয় যিহেতু বস্তুটো আপুনি এই জিভা ওলোৱাটো এনেই দিয়া নাই অৰ্থ আছে এই চকুটো এনেকুৱা হৈছে এই চবিটা কৈ যাওক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 1ৰ পৰা 9লৈকে প্ৰথমে দিছোঁ মই আপেল এটা বনাই দিছোঁ তাৰ পৰা বনাইছোঁ এনেকৈ ফুলৰ 2টা আঁকি দিছোঁ তাৰপৰা চালি 3টা আঁকি দিছোঁ এনেকৈ মইতো এই প্ৰাকৃতিকভাৱে পোৱা গছৰ হেৰি লৈ এনেকৈ ফুল হেৰি কৰি বনাই দিছোঁ সিহঁতক তাৰমানে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক ভাবিবলৈ ক'ম তেওঁলোকক দেখাম এইটো কি হয় এইবোৰৰ পৰা আমি আমাৰ শৰীৰটোৰ কাৰণে আমাৰ কি কি প্ৰয়োজনীয় হয় সেইখিনিৰ ওপৰত এইখিনি ভাবা আৰু কোৱা হয় ন সিহঁতি ভাবিব তাৰপৰা ক'ব লাগিব এইটো কি হয় গোটেই বস্তুটো এইটো হ'ল এজোপা কি হয় এজোপা গছ হয় গছৰ এইফালে এইবোৰ তাৰমানে কি ফুল আৰু ধৰক ফুল হেৰি কৰি দিছে এইবোৰ ধৰক আমাৰ মাহজাতীয় বস্তু লগাই দিছে ইয়াত হৈছে পাচলি তাৰপৰা এইটো হৈছে ঔষধি যুগ নৰসিংহ পাত এইটো হৈছে কি কয় এই চজিনা পাত টেঙা তাৰপিছত কচু ঠাৰি আছে কচু ঠাৰি এইটো এনেকৈ বনাই দিছোঁ তাৰমানে তেওঁলোকৰ এইটো হয়তো দেখি ঘৰত বনাব পাৰিব তেওঁলোকে চাই মানে আপুনি প্ৰেক্টিকেল বস্তুবোৰ লৈ পেলাই টেলেণ্টটো বনাইছে
ঠিক আছে অঁ কোৱা কি আছিলে নামটো পাপ ফুকন গগৈ এইটো কি বুজা শূন্য মানে সংখ্যা শূন্য আৰু আখৰে শূন্য আখৰে শূন্য এক সংখ্যা এক আখৰে এক 2 আখৰে 2 সংখ্যাৰে 2 আখৰে তেনেকৈ সাংখ্যিকতা আৰু স্বাক্ষৰতা সেইফালে মানে বৰ্ণ পৰিচয় হয় এনেকৈ ক'ব পাৰিব আৰু ইয়াতে মানে খেলি মেলি কৰি দি দিম মই আৰু খেলি মেলি বৰ্ণবিলাক তেওঁলোকে ক'ব পাৰিব আৰু কোৱাৰ লগে লগে আৰু মাজত কিবা আছে নেকি বাইদেউ মাজত নাই এইকেইটা স্কুললৈ আহিবৰ কাৰণে মানে ঠিক আছে স্কুললৈ আহিবলৈ আগ্ৰহী অঁ বনাইছোঁ তেখেতৰ উদ্দেশ্য আগত ৰাখি আকৃতিৰ নাম দিছোঁ আৰু কিন্তু প্ৰথম কথাটো হ'ল ল'ৰা ছোৱালীখিনি মই এটা মানে মনটো ভাল লগাবৰ কাৰণে সিহঁতক এই বাকী গোটেইখিনি বান্ধি জাষ্ট এইখিনি মানে ওপৰত ধ্যান দিবলৈ ক'ম সেইটোৰ পৰা তোমালোকে মানে কেনেকুৱা কি আইডিয়া মানে ধাৰণা ল'ব পাৰিছা থেংক ইউ দেই এইকেইটা যিটো ৰং বেলেগ বেলেগ ৰং আছে ন জানিছোঁ এইটো ত্ৰিভুজ যে এইটো বৃত্ত গোল আকাৰ এইটো তাৰমানে এটা দুটা তিনিটা ভাষাৰ জ্ঞানো আহি যাব হয় ন তাৰপৰা ইয়াৰ যিটো চিত্ৰ ইয়াৰ ধাৰণাটো আহিব এইটো কি চাব লগে কালাৰ ৰঙৰ ধাৰণাটো আৰু যাতে যদি মানে সিহঁতে ইমাজিন কৰিলে মানে আনন্দ পাব আনন্দও পাব পাৰে মানুহ এই যে হ'লে এইটো যে মানুহ যে আপিত এটা আছে সেইটোৱে এট্ৰেক্টিভ হ'ব প্ৰথমতে মই সেইটোৱে কৰাম মানুহৰ ধাৰণাটো ঠিক আছে হ'ব এই জন্মসহায়ক ছাত্ৰ ছাত্ৰীয়ে মানে বৰ্ণকাত বা সেইবোৰ আমি সঘনাই দেখুৱাই থাকিব কিন্তু এটা বস্তু এটা চাবলৈ তেওঁলোকৰ হেঁপাহ ইয়াত মই ইংৰাজী বৰ্ণ লৈছোঁ ইংৰাজী বৰ্ণত কি হয় প্ৰথমে মই ছাত্ৰ ছাত্ৰীসকলক এই বৰ্ণটো কেনেধৰণে উলিয়াই কেনেধৰণে সোমাই সেইটো দেখাম আৰু আগৰ পাছৰ মাজৰ এটাকেইটা বৰ্ণ তেওঁলোকে চিনি পাব মই এটা তেওঁলোকক চুবলৈ দিলোঁ চুই চালে তেওঁলোকে চুই ভাল পালে বোলে এইটো কেনেকৈ কৰিলে পাৰিব এতিয়া চোৱাচোন তোমালোকে এইটো আছে আগত আমাৰ এইটো আগত আছে বাইদেউ মানে ৱৰ্কিং মডেল বনাইছে এইটো আগত আছে এইটো পাছত কি হয় তেওঁলোকে এইটো পাছত বি হয় বিটোৰ পিছত কি হয় বিটোৰ পিছত চি হয় তেনেধৰণে আগৰ পাছৰ মাজৰ আৰু বৰ্ণ চিনাকি আগৰ পাছৰ মাজৰ বৰ্ণ চিনাকি কৰিব পাৰোঁ আৰু তেওঁলোকৰ বৌদ্ধিক কৌশল বিকাশ কৰিব পাৰোঁ তাৰপৰা তেওঁলোকে হাতে কামে আমি কৰিবলৈ দিব পাৰোঁ তেওঁলোকে ৰঙৰ ধাৰণা পালে মই যিহেতু ইয়াত ৰংটো আছে নাই বিভিন্ন ৰং দিছোঁ আছে ন ভিতৰত ৰঙৰ ধাৰণাটো ইয়াত এটা যদি মই বেলেগ ৰং দিছোঁ এটা বেলেগ ৰং দিছোঁ তেনেহ'লে বিভিন্ন ৰং দিছোঁ ৰঙৰ ধাৰণা পালে আৰু বৌদ্ধিক বিকাশ হ'ল আৰু হাতৰ যিবোৰ তেওঁলোকে এতিয়া পঢ়াওঁতে মেলোঁতে তেওঁলোকৰ বাকী ঔগন্তিক আৰ্হি এটা তালিকা প্ৰস্তুত কৰি আছোঁ এই তালিকাটোত আমাৰ ছবিৰ যোগেদি ভাষাবিলাক তেওঁলোকক মানে শিকাবলৈ আহিছে কাৰণ কেলৈ ইটো ল'ৰাই সিটো ল'ৰাৰ লগত বহুভাষিক আৰ্হি তালিকা ইজন ছাত্ৰই সিজন ছাত্ৰৰ লগত কথা পাতোঁতে হয়তো নুবুজা নুবুজি হ'ব পাৰে এতিয়া নুবুজা নুবুজি হ'বৰ কাৰণে এটা ছবি আঁকিছোঁ যেনেকৈ এটা আম আঁকিছোঁ এতিয়া আমটোৰ বিষয়ে কোনে কেনেকুৱা ভাষাৰে কথা কয় তেতিয়া ইটোৱে সিটোৰ কথা বুজি পাব ইটোৱে সিটোৰ কথা বুজি পাব তাৰ ভাষা কেনেকুৱা সিহঁতি সেইটো অতি সহজে সামাজিকৰণো হ'ব আৰু লগতে তেওঁলোকৰ ভাষাও নিজৰ ইটো ভাষা সিটো ভাষা বহলকৈ জানিব তাৰপাছতে আকৌ একেটা শ্ৰেণীতে বেলেগ বেলেগ ভাষা লোৱা থাকিব বিশেষকৈ ইয়াত কি কি ভাষা আছে আমটোৰ বিষয়ে কেনেকৈ কেনেকৈ কথা ক'ব কেনেকৈ কেনেকৈ মাতিব সেই মাতাবোৰ কি কি ভাষা আছে তিনিটা আছে অসমীয়া আছে ইংৰাজী আছে আৰু বড়ো আছে এই ভাষা তিনিটাৰ বিষয়ে এই তিনিটাৰ ভাষাৰ লগত সম্পৰ্ক ৰাখিব ইজনৰ সিজনৰ লগত ইয়াত সামাজিকৰণ হ'ব ইটো ভাষাৰ লগত ইটো ভাষা সামাজিকৰণ হৈ যাব পৰিচয় হৈ যাব আৰু দ্বিতীয়তে মানে ষ্টাৰ
কেনেকৈ মানে আকাশত আছে এই বস্তুবিলাকে ক'ত থাকে আকাশত থাকে এই কথা এতিয়া আমি কৰা কেইটা দেখুৱালোঁ আমি আংশিক জ্ঞান হিচাপে দেখুৱাবলৈ হ'লে তিনিটা কেইটা তুমি হিচাপ কৰাচোন তুমি হিচাপ কৰাচোন 1 2 3 তেনেকৈ ক'লে কি সংখ্যাকেইটা তেতিয়া 3 এতিয়া আমটো কেইটা এটা বোলে এটা এক সংখ্যা ইয়াত মানে তিনিটা ষ্টাৰ আছে এনেকৈ আমি এই সংখ্যাটো 3 আমি 1 আৰু 3 সেইটো নহয় দুটো নেদেখুৱা কি কমে নাজানো মাজত ধৰি লিখিব পাৰি সেইকাৰণে বাইদেউ গোটেইকেইটা আইডিয়া একেলগে নিদিব একেলগে দিলে পাজল লাগিব ন পাজল লাগিব কাৰণে আমি 1ৰ পাছত 3 এইটো এনেকৈ ভাওনাটো হাতৰ নহয় সংখ্যাৰ আইডিয়া দিব নাযাব এইটো দিলে পাজল লাগিব সিহঁতে ভাবি ল'ব 1ৰ পাছত 3 আহে নেকি মানে এটাহে কৰিব মানে এটাই কনচেপ্ট দিব সংখ্যাৰ কনচেপ্টটো দিব গ'লে পাজল লাগিব সংখ্যা কনচেপ্টটো দিবলৈ যাওঁতে সিহঁতৰ গণ্ডগোল লাগি যায় এইটোৱে এইটো 3 এতিয়া আপোনাক কি দিবলৈ গৈছিলে এইটোৱে বহুবাহিক ধাৰণাটো সেইটোৱে মূল আছিলে হয় ন এইটো মূলতে কৰি লৈ এইটো ইয়াত 3টা ষ্টাৰ দিয়াৰ কাৰণে শিকাই গ'ল কি কি থাকে আমাৰ ঘৰত পৰিৱেশত এইবিলাক কুকুৰ থাকে মেকুৰী থাকে আৰু ছাগলী থাকে সেইবিলাক আমাৰ তাহাঁতৰ ধাৰণা হৈছে ঘৰতে পৰিৱেশতে পোৱা আকৌ শেষত আমাৰ অংগ প্ৰত্যংগৰ লগত আমি দেখুৱাব পাৰিছোঁ যে আমাৰ যে হাত আৰু ভৰি আমি ভৰিটো কোনটো তলত থাকে আমাৰ ভৰি প্ৰত্যংগ ঠিক আছে পৰিয়ালৰ এটা বস্তু লাগিছে কি হ'ব পৰিয়ালৰ ধাৰণা অঁ গছৰ যোগে দিওঁ ন এইটো ঘৰৰ যিটো সম্পৰ্ক হয় ন ভাই ভনী মাক দেউতাক সমাজ গঠনত এইটো সামাজিককৰণ এইবোৰ কিয় দিছে নহ'লে এইবোৰ জাষ্ট এট্ৰেকশ্যনৰ কাৰণে দিছে সেইটো আকৰ্ষণৰ কাৰণে কিন্তু মূল বস্তুটো হৈছে কি পৰিয়ালৰ ধাৰণাটো হয় ন হ'ব নামটো আৰু দলৰ নামটো কৈ দিব অঁ তকৰ দলৰে তাৰপিছত যেতিয়া পিছলৈ প্ৰমাণ তেওঁলোকক নাম্বাৰ 1ৰ আগৰ সংখ্যাটো আৰু 5ৰ সংখ্যাটো সংখ্যা ধাৰণা 1ৰ আগৰ 1ৰ পাছৰ প্ৰথম নাম্বাৰখিনি দেখাই দিব তাৰপিছত তেনেকৈ ক্ৰমান্বয়ে আহি আছে ন 2 আগৰ 2 পাছৰ 1ৰ আগৰ 1ৰ পাছৰ ঠিক আছে ছাৰ আকৌ নামটো কৈ দিয়কচোন দীপজ্যোতি বৰা মই এলফাবেটৰ চাৰ্টটো বনাই আনিছোঁ মানে ধৰি লওক এই এলফাবেটৰ চাৰ্টখন আপোনাৰ মই ঘৰৰ মানে মানে কৰি থকা বস্তুৰ পৰা বনাব পাৰে পেলনীয়া বস্তুৰে বনাইছে ৱেষ্ট মেটেৰিয়েলৰ পৰা বনাইছে এইটো ধৰি লওক বোলে এনেই বোলে নষ্ট হোৱা চামুকল থাকিলে সেইবিলাকো বনাব পাৰে দালি দিও বনাব পাৰে আপোনাৰ চাউলেদিও বনাব পাৰে ছাৰ মই ইয়াৰ আপোনাৰ কি কি ডমেইনছত মানে এইটো হেৰি হ'ব ডেভেলপমেণ্ট হ'ব সেইকেইটা মই প্ৰথমতে কৈছোঁ ছাৰ এইটো প্ৰথম হ'ব লেংগুৱেজ ডেভেলপমেণ্ট তাৰপিছত আপোনাৰ ছ'চিয়েল ডেভেলপমেণ্টো হ'ব তাৰপিছত আপোনাৰ ফিজিকেল ডেভেলপমেণ্টো হ'ব কৈ দিম মানে কেনেকৈ হ'ব ছ'চিয়েলটো কেনেকৈ হ'ব পাৰে ছাৰ এইটো এতিয়া প্ৰথম মানে আপোনাৰ লেংগুৱেজ ডেভেলপমেণ্ট কি ল'ৰা ছোৱালীখিনি বুজি লেংগুৱেজ তাৰপিছত কি হ'ব মানে হেৰিটো কেনেকৈ হ'ব আপোনাৰ ফিজিকেলটো হ'ব এইবিলাক চুই চালে মানে ধৰি লওক সিহঁতৰ হাত অংগবিলাক চলাচল হ'ব সূক্ষ্ম পেশীৰ বিকাশ আই হেণ্ড কৰ্ডিনেশ্যন ফাইন মটৰ স্কিল তাৰপিছত আপোনাৰ ছ'চিয়েল ডেভেলপমেণ্ট কেনেকৈ হ'ব এই চাৰ্টটো আপোনাৰ ল'ৰা ছোৱালীকো বনাব দিব পাৰে ল'ৰা ছোৱালীক বনাব দিম কি কৰিম মানে ধৰি লওক ছাপ'জ মই ইয়াৰ আউটলাইনটো বনাই দিছোঁ সিহঁতক কৈছোঁ কাটি দিছোঁ তোমালোকে নিজে বনোৱা লগৰ লগত মিলি পিনে বনোৱা তেতিয়া ইজনে সিজনৰ লগত ইণ্টাৰেকশ্যন কৰি পিনে সেইটো আপোনাৰ ছ'চিয়েলি মানে সিহঁতৰ মানে কথা পতা হ'ব অলপমান মানে ছ'চিয়েলি এক্টিভো হ'ব তাৰপিছত ছাৰ আপোনাৰ ইয়াৰ আৰু কি হয় আপোনাৰ কগনিটিভ ডেভেলপমেণ্টো হ'ব কগনিটিভটো কেনেকৈ হ'ব মানে কৰ্ডিনেশ্যন হেণ্ড আই কৰ্ডিনেশ্যন কেনেকৈ হ'ব এইটো যেতিয়া মই ক'ম যে তোমালোকে নিজে বনোৱা বুলি এইটো সিহঁতে আপোনাৰ ধৰি লওক এটো বনাব হৈছে এই লাইনৰ ভিতৰতে থাকিব মিলাব লাগিব কগনিটিভ মানে ছাৰ যেতিয়া সিহঁতে এটো শিকিব বিটো এনেকৈ শিকিব তেতিয়া কগনিটিভ বৌদ্ধিক বিকাশটো হ'ব কেনেকুৱা সিহঁতি মনলৈ আনি ল'ব হয় ন সেই তেতিয়াহ'লে এ চেপত বনাব চিটোতো এ নহয় আকৌ সি চি চেপলৈ আনিলে চি চেপত বনাবলৈ হ'ব ন মানে তাৰপিছত ছাৰ আৰু মানে সিহঁতৰ কি ক্ৰিয়েটিভ থিংকিঙো হ'ব আপোনাৰ ধৰি লওক ছাপ'জ মই ক'লোঁ যে আজি আমি বাতৰি কাগজৰ পৰা বনাইছোঁ ঠিক তেনেকৈ আমি দালিৰ পৰা বনালোঁ এতিয়া তোমালোকে নিজে চিন্তা কৰাচোন কিহৰ পৰা বনাম সিহঁতে ক'ব যে ছাৰ আমি চাউলৰ পৰা বনাব পাৰিম বা ছাৰ আমি সৰু সৰু শিলগুটি লৈ পিনে তাৰ পৰা বনাব পাৰিম এতিয়া সেইটো মানে সিহঁতক বনাব দিলে ক্ৰিয়েটিভিটি ডেভেলপ হ'ব ইয়াত আহি যাব ঠিক আছে আমাৰ বিল আছে বিল আছে নেকি
মই 1 নম্বৰতে প্ৰথমতে বাইদেউ অলপ জোৰকৈ ক'ব অলপ জোৰকৈ ক'ব ডাঙৰ সৰু ধাৰণা দিব তাৰমানে বলটো দেখাই ল'ম দেখাই লোৱাৰ পিছত আৰু ল'ৰাই চুইও চাব ডাঙৰ সৰু ধাৰণা পাব তাৰপিছতে শকত ক্ষীণৰ ধাৰণা দিছোঁ বাইদেউ শকত ক্ষীণৰ ধাৰণাটোতে কৈছিলোঁ আমি মানুহৰ ছবি ব্যৱহাৰ নকৰোঁ তাৰমানে ছবিটো দেখাই দিলোঁ হৈ গ'ল সেইটো নেক্সট বাৰ নকৰোঁ তাৰপিছতে ইয়াত ঘৰত ভিতৰত আছে নে ল'ৰাটো বাহিৰত আছে ভিতৰ বাহিৰ ধাৰণা দিছিলোঁ তাৰপৰা চুটি দীঘল তাৰমানে স্কেলডাল এডাল হৈছে দীঘল এডাল হৈছে চুটি তাৰ ধাৰণা দিছোঁ মানে এইটো চুটি এতিয়া দীঘল তাৰপিছতে দিছোঁ পানী ভৰ্তি কম বেছি কম বেছি এইটো কম এইটো বেছি এইকেইটা কেইটা আছে ধাৰণা ইয়াত শকত ক্ষীণ চুটি দীঘল কম বেছি ডাঙৰ সৰু 4টা ঠিক আছে নমস্কাৰ মোৰ নাম ৰুবনী কুমাৰ তামুলী কৈ যাওক এইটো কি আছিলে বিষয়টো এইটো হেৰি ছাৰ স্বৰবৰ্ণ আৰু স্বৰচিহ্ন স্বৰবৰ্ণ স্বৰচিহ্ন শব্দৰ আৰু চিহ্নৰ লগত ইয়াতে মই বৰ্ণখিনি ইয়াতে লিখি আনিছোঁ কাৰ্ড হিচাপে আৰু বিষয়টোত ইয়াতে বৰ্ণ মানে ধৰি লওক মানে যে অমিতা বা অমৰা হয় এনেকুৱাবিলাক কম কথা মানে আকাৰ ধৰি লওক মানে হেৰি দিলে হয় ন আকাৰ লগা শব্দ আকাৰ লগা এইকেইটা মুঠতে শব্দ আৰু স্বৰচিহ্ন তেনেকৈ সকলোতে এনেকেই আছে ইয়াৰ ক'ৰ পৰা ক'লৈ একেবাৰে ওলৈকে এইটো ছাৰ কেনেকৈ শিকাব দীৰ্ঘইৰ পৰা দীঘৰিকাৰ যে আৰু এইটো তেনেকৈ ধৰি লওক নীলা হাতী এনেকুৱা এই দীঘৰিটো তেনেকৈ আছে ফুল চকু দীঘৰটো দীঘলটোতো তেনেকৈ ধূপ মূলা তেনেকৈ আছে পুতলা কোনো বনোৱা নাই ন পুতলা বেছি খাব পাৰিলে হয় ধুনীয়া যিটো শিকাই দিছিলোঁ সেইটো নমস্কাৰ মোৰ নাম অৰুণ তাইক ছাৰ মই সংখ্যাৰ ধাৰণা দিব ট্ৰেইনবোৰ দেখাই দিয়ক ছাত্ৰ ছাত্ৰীসকলে হয় সংখ্যাটো মানে সিহঁতে নাজানিব পাৰে প্ৰথমতে নাজানিবই ন সিহঁতে ছবিৰ যোগেদি সহজে কেনেকৈ ধাৰণা দিব পাৰে সেইটো দিব লাগিব প্ৰথমতে মই ফেঁচা এটা ইয়াত কেইটা ফেঁচা আছে এটা বুলি ক'ব তেতিয়া শেষৰ ধাৰণাটো পাব লগতে ৰঙৰ ধাৰণাটো পাব পেছাৰ আকৃতিটো পাব দুয়ত আকৌ দুটা অভাৱো আছে এতিয়া দুয়ৰ ধাৰণাটো পাব লগতে সামাজিক বিকাশটো হ'ব কাৰণ দুজন মই ল'ৰাক মাতি আনিম পহুটোৰ দৰে খোজকাঢ়ি গ'ল বা কাণটো এনেকৈ ধৰি এজন ল'ৰাক ক'ব দিম যে ইয়াত পহু কেইটা আছে ই ক'ব দুটা আছে তেতিয়া সামাজিক বিকাশটো হ'ব লগতে শাৰীৰিক বিকাশটো শাৰীৰিক বিকাশটো ছাৰ মাতি আনিব সিহঁতক নেকি দুজনক মাতি আনিম আৰু সিজনক যোনটো ল'ৰাক সুধিম তেওঁ ক'ব দিম মানে কেইটা পহু আছে কেইজনে দৌৰি আছে বা পাছলৈকে এনেকৈ বিকাশ কোন সংখ্যালৈকে আছে পাছলৈকে ঠিক আছে ছাৰে বহুত থৰদৰকৈ বনাইছে নমস্কাৰ মোৰ নাম শ্ৰী ধনম ৰায় মই এটা আজি মই আজি এটা বৰগাঘাটি এটা বাকচ আনিছোঁ এই বাকচটো যেতিয়া এনেকৈ ল'ৰাই হেৰিটো কি ছাবজেক্টটো সংখ্যা ধাৰণা সংখ্যা ধাৰণা মেজিক বক্স বনাইছে এইটো যেতিয়া ল'ৰাকেইটা অকলেকৈ লৈ আহিম ল'ৰাকেইটা প্ৰথম ভাবিব আজি ছাৰে এইটো কি বস্তু আনিছে কিবা খোৱা বস্তুকে ইয়াত ভৰাই আনিছে নেকি কিউৰিয়চিটি বাঢ়িব সিহঁতৰ মাজত মানসিক মানে চিন্তা চৰ্চাটো বাঢ়ি যাব তাৰপিছতে মই ল'ৰাকেইটাক মাতি আনি প্ৰত্যেককে এই 4টা ফিটা এটা ল'ৰাক কাটিব দিম বোলে তুমি এইটো কাটাচোন এনেকৈ কাটিব আৰু এটা বোলে এইটো কি ওলালে কালি তোমালোকক বোলে এনে ধৰা একাঙুলি নাচে বুলি শিকাইছিলোঁ নহয় তো সেই এনেকৈ দেখাইছিলোঁতো এটা মানে দুটা হেৰি ইংৰাজী আৰু অসমীয়া দুইটা দিছোঁ আৰু আগতে মানে শিকাইছিলোঁ সংখ্যাকেইটা শিকাই লৈছোঁ অলৰেডি শিকাই লৈছে নাই আগদিনাখন মানে আপোনাৰ গীতটো গোৱাই লৈছে আৰু গোৱাইছিলোঁ নহ'লে হেৰিটো অসুবিধা হ'ব সেইটো কাৰণে মানে কি হ'ল এই আগদিনাখন যে শিকাইছিলোঁ তোমালোকে তাৰে এইটো আজি সংখ্যা ধাৰণাটো দিছোঁ এইটো 1 বুলি কয় এইটো ইংৰাজী 1 বুলি কয় ত' মানে লিখি দিছোঁ মাল্টিপাৰ্পজ হৈ যাব মাল্টিপাৰ্পজ হৈছে এইটো সংখ্যা ধাৰণাটো আহিছে এইটো ভাষাৰ বিকাশটো হৈছে তাৰপৰা এইটো ইংৰাজীটো গম পাব অসমীয়াটো গম পাব ন তাৰপিছত এইটো আপোনাৰ মানে এক কেনে এটা মাৰিব ধৰি লওক এটা মাৰিব লাগে ঠিক তেনেকৈ এইটো খুলিলোঁ এইটো কি বাৰু তেনেকৈ গৈ আছে